Hi guys, welcome to my Assamese Boy 2.0 YouTube channel. Guys, আজি কি মানে কি হ'ল আমাৰ তাত যেনেকৈ আমাৰ অসমত এতিয়া ভাওনা চাওনা হয় ন, ইয়াতো তেনেকৈ এতিয়া মানে কি ইয়াতো এই পিছফালে লাইট দেখিছে আপোনালোকে। এই পিছফালে কি কয় আপোনাৰ ইয়াতো কিবা পূজা চলি আছে। ইয়াত কি কয় আপোনাৰ মই এতিয়া সুধিলোঁ মানুহ এজনক, তাৰপিছত মানুহজনে ক'লে বোলে পূজাটো ইয়াত যোনটো এতিয়া বৰ্তমান পূজা হৈ আছে ন, বোলে তেলকুট বুলি কয়। ইয়াত প্ৰপাৰ ক'ব পাৰিছোঁ নে নোৱাৰিছোঁ নাজানো, কিন্তু মানে কি তেনেকৈ কৈছিলে, তেলকুট বুলিয়ে কৈছিলে। তাকে ইমান ধুনীয়াকৈ সজাই থৈছে মানে কি আপোনাৰ মানে যাওঁ লাগি আছে। সেইকাৰণে ভাবিছোঁ এপাক যাম নেকি। চব ইমান ধুনীয়াকৈ কয় আপোনাৰ লাইটিং দি পিনে মানে কি হেৰিৰ মূৰ্তি নিচিনাকৈ বনাই থৈছে। তাকে যাওঁ, তালৈ যাম এতিয়া, আপোনালোককো দেখাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো, চাই ভাল পাব, নতুন এক্সপিৰিয়েঞ্চ পাব। চাই থাকক ভিডিঅ'টো। মজা ডেক'ৰেশ্যন কৰিছে আকৌ দেই। মোৰ কিন্তু এই হেৰিটো ভাল লাগিছে আকৌ, এই লাইটিং দি পিনে যে মূৰ্তিটো বনাই থৈছে। কিহৰ মূৰ্তি হয়? হনুমান হয় জানো? সেই নহয় কালি বাঘ চাগ থাকে নহয়। কি হয় হয় জানো? কি মজাকৈ অকল লাইটিং আছে, বোম চালিয়ে লাগিছে ন। অকল লাইটিঙেদি বৰ মজাকৈ বনাইছে আকৌ দেই। মই একদম ফাৰ্ষ্ট দেখিছোঁ আকৌ লাইটিঙেদি ইমান ধুনীয়াকৈ বনোৱা। পূজা চাবলৈ যাবলৈ পাৰি জানো? পাৰিম জানো? ভিডিঅ' কৰিলে কিবা ক'ব নি? একো নহয়। डेकोरेशन की लेकिन अच्छा क्या है? मैं सोचा डांस चलेगा वो थोड़ा आगे वाले এইবোৰ মানুহ কি মানুহ নাচি আছে যে? নাচাই কি জানো, এক্টিং কৰা কেইটা যাওঁ যাওঁ। এই ইয়াৰ পৰাই চাম। এই নালাগে, বহু ওচৰ নাযাওঁ। এই বস্তা পাৰি থৈছে, এইখিনি ধুনীয়া হ'ব। क्या जाएगा सामने जाएगा? क्या सामने जाएगा? मैं सोचा गाना बजा के डांस कर रहा है, नहीं कर रहा है, नाटक कर रहा है। ठीक दिखाता है ना, हम लोग को घर भी होता है। असम में भी होता है ना ऐसा? असम में वो भावना बोलता है। मतलब वो एक्टिंग करता है। जो अभी वो रामायण की एक्टिंग करेगा, कृष्णा राधा को एक्टिंग करेगा। इधर में भी कुछ ऐसा ही होता है, लेकिन हम लोगों को समझ में नहीं आता है ना। आपने की है चबुक ने की कोई है ना? ओ तेरी पप्पे हाथ दिले ako है ना महाराष्ट्र जाने ना ओ तेरी মানুহ চাবলৈ বহুত আহে আকৌ ন। ভাওনা লিখিয়ে কিবা হয়? ভাওনাই হয়। কিন্তু মৰাটো একদম অৰিজিনেল দিছে আকৌ দেই। இதோட அதிகமான கூட்டமா இதோட அதிகமான கூட்டமா
কিবা এটা আজি মানে হেৰি লৈছে ভাও লৈ কিনে এক্টিং কৰিছে এটা কাহিনী এটা বনাই আছে মই ষ্টেণ্ডাৰ্ড লৈ গ'লে আহিছিলে মজা ভিডিঅ' হ'লহেঁতেন নিৰ্মলক ফোন কৰি দিয়ে নালাগে এইখিনি ভাবিলে হৈ যায় কোমল আছে দেখে দেখি সেইটো আৰু এটা আনিছে পানী আহি আছে আহি আছে তেৰি অকণমান ওচৰ যাওঁ মানুহ দেখিছেনে বহুত আছে गाड़ी दिए বুজি পালে ভাল লাগে দেখি আছে হাতী ছাতি লৈ আছে মানুহকেইটা চাবলৈ একেই গম পোৱা নাই আমাৰ ফালৰ ভাওনা আৰু ইয়াৰ একে ভাওনাই হয় খালি ইয়াত নামটো বেলেগ তিলকুট তিলকুট মানে এক্টিঙে নাই গাইজ ভিডিঅ'টো আজিলৈ ইমানতেই আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব মই যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিলোঁ কিমান ধুনীয়া চব এইটো কাৰণে আপোনালোকক নতুন কিবা এক্সপিৰিয়েঞ্চ এটা দিয়াৰ কাৰণে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব আৰু আগলৈ এনেকুৱা আৰু ভিডিঅ' আহি আছে থেংক ইউ জয় বাই